Hello everyone, আপোনালোকে জানে যে আমাৰ ইণ্ডিয়াখন এতিয়া নম্বৰ 1ত হয় কাৰণ ডেইলি 613 মিলিয়ন প্লাছ ইউজাৰ্ছে UPI ট্ৰানজেকশ্যন কৰে। বাট 2015ত অকল 97 মিলিয়ন মানুহে বাছ ইণ্টাৰনেট ইউজ কৰিছিল। সেইটো সময়ত ইণ্টাৰনেট বহুত বেছি এক্সপেঞ্চিভ আছিল আৰু UPIটো কোনো ইউজে কৰা নাছিল। দেন 2016ত জিঅ' আহিল আৰু সকলো চেঞ্জ হৈ গ'ল। জিঅ' অহাৰ 18 মান্থছ পিছতে ইণ্টাৰনেট ইউজেছ 191 মিলিয়নলৈ গুচি গ'ল। আৰু এটা পাৰ্চনৰ ডেটা ইউজেছ 0.4 GB পৰা 7.4 GB লৈ গুচি গ'ল। আৰু এতিয়া হয় 2025 আৰু এটা ইউজাৰে এটা মান্থত 32 GB প্লাছ ডেটা ইউজ কৰে। জিঅ'ৰ এফৰ্ডেবল ডেটাই সকলো মানুহৰ কাৰণে ইণ্টাৰনেটটো এক্সেচিবল কৰি দিছে। ইয়াৰ লগতে UPI ট্ৰানজেকশ্যনৰ ইমান বেছি গ্ৰ'থ হৈছে আৰু ইণ্ডিয়া হৈ গৈছে গ্ল'বেল লিডাৰ ইন ডিজিটেল পে'মেণ্টছ। আমাৰ ইণ্ডিয়াখন সঁচাকৈ হৈ পৰিছে এটা ডিজিটেল ছুপাৰ পাৱাৰ। Comment down below যদি আপুনি এইটো believe কৰে that Jio is the real game changer for making India digital. Comment down below.